নমস্কাৰ বৰ্ণালী ক্ৰিয়েশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক তাঁতশালৰ ফুলৰ চানেকি দেখাব বিচাৰিছোঁ। আজি আপোনালোকক ছিংগুল মেখেলা আৰু মেখেলা চাদৰত বোৱা ফুলৰ চানেকি দেখাব বিচাৰিছোঁ। এই গছ ফুলজোপাৰ দুটা বা তিনিটা কালাৰ দি আপোনালোকে বাচিব পাৰিব। বহুত ধুনীয়া লাগে দেখিবলৈ। এই গছজোপাৰ পাতকেইখিলা আৰু ফুলৰ ঠাৰিটো একে কালাৰ দি ফুলকেইপাহ দুইটা একেটা ৰং দিব পাৰিব, নতুবা দুপাহ বেলেগ বেলেগ ৰং দি কৰিব পাৰিব। এই পাহো এপাহ গছ ফুলৰ চানেকি হয়, টিউলিপ ফুলৰ দৰে। ইয়াতো দুটা বা তিনিটা কালাৰ দি আপোনালোকে বাচিব পাৰিব। দুটা ৰং দিলেও বহুত ধুনীয়া লাগে। ইয়াৰ পাত আৰু ঠাৰিত এটা কালাৰ দিব আৰু ফুলকেইপাহ একেটা কালাৰে দিব দুইপাহতে। যদি জোৰ কাপোৰত এই ফুলটো বাচিব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰতিটো এইটো ফুলেই দিব পাৰিব, দীঘল দীঘলকৈ দি দিব, বহুত ধুনীয়া লাগিব। এইপাহ এপাহ চেৰি ফুলৰ চানেকি হয়। ইয়াত যেনেকৈ দিয়া আছে তেনেকৈ দুটা ৰং দিলে ইয়াৰ ধুনীয়া লাগে। চেৰি যিহেতু ৰেড কালাৰ হয়, মই সেইকাৰণে ৰেড কালাৰে দি দিছোঁ। আৰু পাত আৰু ঠাৰিত ছেম কালাৰ দিব, তেতিয়া বহুত ধুনীয়া লাগে। এইপাহো এপাহ গছ ফুলৰ চানেকি হয়। ইয়াতো দুটা বা তিনিটা কালাৰ দি ফুলপাহ কৰিব পাৰিব। ফুলপাহ বেলেগ এটা কালাৰ আৰু পাত আৰু ঠাৰিখিনি বেলেগ কালাৰ। আৰু ফুলৰ মাজত যিটো বেলেগ কালাৰ দিয়া হৈছে সেইটো আপোনালোকে পাত বা ঠাৰিৰ কালাৰটো দিব পাৰিব আৰু নতুবা বেলেগ এটা কালাৰ দি কৰিব পাৰিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।